सेराव बाला अन्थाइ जावखांबाय थानायखौ ओनसोलनि रायजोफोरा खुद्रिसारदों। तामुलपुर जिल्लानि भारत भुटान सीमानि गुवाबारिनि सोनाब फारसे थानाय बरनदि दैमायाव गोदानै महल खुलिनानै गोबां बाला अन्थाइ जावबाय थानायखौ लानानै ओनसोलनि रायजो राजाफोरा गोख्रों खुद्रिसारनायखौ दिन्थिदों। बरनदि दैमानि बिखायाव थानाय रुगुंखौ जावख'नानै बिनि सम्पदखौ फोजोबनो नाङा होननानै मोनदाइन बान्दो कमिटिनि रायजो राजाफोरा ओंखारबोनानै गोदानै जावख'बाय थानाय महलनि हेंथायै गोख्रों खुद्रिसारो। बरनदि दैमानि सायाव बेफोरबादि गोबां बाला अन्थाइ जावख'बाय थानायनि थाखायनो आबादनि फोथाराव दै जगायथाय होनायनि फारसे गोबां जेंनायाव गोग्लैनो गोनां जाबोगासिनो दं। आबादनि फोथाराव दै जगायथायनि थाखाय बे मोनसे दैमायाल' जिउनि राहा। नाथाय आथिखालाव बे दैमायाव बाला अन्थाइ जावख'बाय थानायनि थाखायनो रायजो राजाफोरा गोबां जेंनायाव भुगिनांबाय। बरनदि दैमानि सायाव गोदानै महल खुलिनायखौ होबथानो थाखाय बिटिसि सरकार आरो आसाम सरकारा थाबैनो बन्द खालामनांगौ होननानै गोख्रों दाबि खालामो। आइन बेरेखायै महल खुलिनायखौ बन्द खालाम, आइन बेरेखायै बाला जावखांनायखौ बन्द खालाम होननायजों धरना होयो ओनसोलनि रायजोफोरा। দিছপুৰ আৰু কোকৰাঝাৰে আমাৰ এই বৰনদী পুঠিমাৰীৰ গড়খনীয়া সমস্যাটো নাজানে। তেওঁলোকে অজ্ঞাত বুলি ক'ব লাগিব। কাৰণ কিয়, আজি চাওক, এই বৰনদী পুঠিমাৰীৰ নদীত প্ৰায় 8টা ডংমান সমিতিৰ লগত কৃষক ৰাইজ প্ৰায় 25,000 পৰা 30,000 কৃষক ৰাইজ জড়িত হৈ খেতি পথাৰত পানী যোগান ধৰি আছে। না ইয়াতে কোনো জলসিঞ্চন বা কোনো আঁচনি আছে না কিবা আছে। কিন্তু তাৰে ওপৰত তেওঁলোকে অবৈধভাৱে যেনেধৰণে তেওঁলোকে খনন কাৰ্য আৰু মহল চলাব খুজি আছে, কৃষক ৰাইজক তেওঁলোকে তাৰমানে পেটত লাত মাৰিব বিচাৰিছে। কিন্তু আমি এইটো কোনো পধ্যে হ'ব দিব নোৱাৰোঁ। কাৰণ কিয়, আজি চাওক, আমাৰ এই উত্তৰ অঞ্চলত একমাত্ৰ তাৰমানে কৃষক ৰাইজৰ মানে চলা খোলা হ'ল আমাৰ ধান খেতি বা শস্য। এই শস্যৰ কাৰণে যথেষ্ট পানী, যিখিনি প্ৰয়োজন পানী, এইখিনি পানী নাইকিয়া হৈছে। কাৰণ কিয়, তেওঁলোকে অবৈধভাৱে যেনেধৰণে খনন কাৰ্য আৰম্ভ কৰিছে, এই খনন কাৰ্য কৰাৰ ফলত তাৰমানে গোটাই তাৰমানে পানীবোৰ তাৰমানে শুকাই যাব ধৰিছে। যাৰ কাৰণে তাৰমানে আমাৰ ন জলসিঞ্চনৰ ব্যৱস্থা আছে, না কোনো ধৰণৰ চৰকাৰী ব্যৱস্থা আছে। যাৰ কাৰণে আমাৰ এটাই উদ্দেশ্য, এটাই লক্ষ্য, যাতে আমি দিছপুৰ আৰু কোকৰাঝাৰক আমি বিশেষভাৱে অনুৰোধ ৰাখিছোঁ, গড়খনীয়া প্ৰতিৰোধ সমিতি বা 8টা ডংমান সমিতিয়ে যাতে আপোনালোকে এই অবৈধভাৱে এই খনন কাৰ্য হওক বা অবৈধ কোৱাৰী হওক বা এই কোনো ধৰণৰ যাতে অবৈধ কাম যাতে সেই কৃষক ৰাইজৰ ওপৰত অত্যাচাৰ নকৰে। যদি অহা কাইলৈৰ পৰা যদি এই অবৈধ খনন কাৰ্য বা এই অবৈধ কোৱাৰী যদি এই অঞ্চলত যদি আকৌ যদি হ'ব বিচাৰে, আমাৰ এই অঞ্চলত প্ৰায় 1 পৰা 1.5 লাখ কৃষক ৰাইজে কিন্তু অহা কাইলৈৰ পৰা বৰনদীত গণতান্ত্ৰিক আন্দোলনৰ প্ৰতিৰোধ কৰিব। যে মই সদশেষত মই এইটো ক'ব বিচাৰিছোঁ যে কোকৰাঝাৰ আৰু দিছপুৰক যে অতি সোনকালে এই অবৈধ খনন কাৰ্য বন্ধ কৰি সেই কৃষক ৰাইজক উপকৃত কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ 8টা ডংমান সমিতি আছে, বিশেষকৈ 8টা ডংমান সমিতি আছে আৰু গড়খনীয়া প্ৰতিৰোধ সমিতি আছে আৰু বৃহত্তৰ আমাৰ ইয়াতে এই অঞ্চলত তাৰমানে কৃষক ৰাইজ আছে। প্ৰায় 3 লাখ কৃষক পৰিয়াল ইয়াতে আমি আছোঁ। তো এইখিনিত 7 নম্বৰ উত্তৰে যোৱাবাৰো এনেকুৱা যোজা চলাইছিল। আমি বৃহৎ কমিটি গঠন কৰি আমি প্ৰতিবাদ জনাইছোঁ, বিভিন্ন ঠাইত মেম'ৰেণ্ডাম দিছোঁ। তো এইবেলিও আমি দেখিছোঁ আমাৰ নিজ চকুৰে ইয়াত খনন কাৰ্যসূচী আপোনালোকে দেখিছে। ইয়াত আমাৰ JCB ককলেন আহি থিয় দিছেহি। যে ইয়াৰ প্ৰতিবাদত আমি এই 8টা ডং কমিটিৰ সমূহ কৃষক একগোট হৈ আজি প্ৰতিবাদ জনাইছোঁ আৰু ভৱিষ্যতেও আমি প্ৰতিবাদ জনাই গৈ থাকিম। ইয়াত কোনো পধ্যেই আমি অবৈধ খনন কাৰ্য হ'বলৈ নিদিওঁ। দৰকাৰ হ'লে আমি মানে কোকৰাঝাৰ, আমি দিছপুৰলৈকে আমি যাবলৈ আমি সাজু আছোঁ। ইয়াত যদি আমাৰ যেনেকৈ খনন কাৰ্য হয়, আমাৰ ইয়াত ইমান কৃষকৰ পানী বান্ধ দিয়াৰ আমাৰ ব্যৱস্থা নাই। শিল বালি গোটাই লৈ আহিব, আমি কিহেৰে আমি ইয়াত শিল বালি বা জংঘল আমি বান্ধ দিওঁ। যদি এনেকুৱা অবৈধ খনন কাৰ্য কৰি লৈ যায়, ইয়াত আমাৰ কৃষকসকলক এনে পেটত মানে লাঠি মাৰা হ'ব। ইয়াত যিসকলে আনিছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, এই জনসাংঘাতিক কাম তেওঁলোকে বন্ধ কৰক। ৰাইজৰ হিতত তেওঁলোকে কৰিব নালাগে। যদি কৰে আমি সংগ্ৰাম কৰিয়ে যাম, আমি ক্ষান্ত নাথাকিম। গতিকে ইয়াত খনন কাৰ্য হ'লে আমাৰ ইমান পৰিয়াল প্ৰায় 3 লাখ জনসংখ্যা আমাৰ ইয়াত মানে অনাহাৰে মৰিব। ইয়াত আমাৰ মৰুভূমি অঞ্চল হয়, ইয়াত আমি কোনো প্ৰকাৰে আমি খনন কাৰ্য হ'বলৈ নিদিম। আৰু গতিকে যদি খনন কাৰ্য হয়, আমাৰ ডঙত পানী নুঠে, পানী নুঠিলে
আমি ইমান পৰিয়াল আমি ইয়াৰ পৰা আমি এনেই উঠি যাব লাগিব। গতিকে এই কাম আমি কেতিয়াও হ'বলৈ নিদিম। আমি সক্ৰিয় আমি সংগ্ৰাম কৃষক সংগ্ৰাম আমি চলাই যাম। ইয়াত কিন্তু আমি ক্ষান্ত নাথাকিম। আৰু চৰকাৰক অনুৰোধ জনাইছোঁ, এই আমাৰ যি সমস্যা চাই তেওঁলোকেও এই খনন কাৰ্য বন্ধৰ কাৰণে আমাক কমিটিক সহায় কৰক, এই কামনা আমি ৰাখিছোঁ। সঁচাকৈ আজি বৰনদী পুঠিমাৰী নদীত আজি যিটো নেকি আমি সচৰাচৰ জানো যে 0 পইণ্ট, নিচেই একেবাৰে ভূটান পাহাৰৰ ওচৰত 0 পইণ্টত আজি আমি এটা নতুনকৈ মহল খোলাৰ যিটো আমি আঁচনি সেইটো আমি দেখিবলৈ পাইছোঁ। গতিকে আমি অতিশয় আমাৰ এই নাগৰিজুলি উত্তৰাঞ্চলৰ যিখিনি কৃষক ৰাইজ আছোঁ বা খেতিয়ক ৰাইজ আছোঁ, আমি অতিকৈ দুখিত যে আমি এই খেতিয়ক ৰাইজসকলে প্ৰত্যেক বছৰে নদীত বান্ধ দি পেলাই পানী যোগান কৰি নিজৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে। আৰু ইয়াত প্ৰায় 3 লাখ মানুহ ইয়াতে এই খেতিৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে। গতিকে এই বৃহৎ খেতিয়ক ৰাইজৰ স্বাৰ্থত যি আজি নতুনকৈ আমাৰ 7 নম্বৰ মহলৰ ওপৰত যি মহল দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে, তাক আমি ৰাইজে আহ্বান জনাইছোঁ। লগতে আমি গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ পৰা বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ BTC চৰকাৰ তথা অসম চৰকাৰ তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষই যাতে অতি সোনকালে এই যিটো নতুনকৈ হ'বলগীয়া অবৈধ যিটো মহল এইটো যাতে বন্ধ কৰে, তাৰ কাৰণে আমি গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ পৰা আহ্বান জনাইছোঁ। লগতে এই যিটো মহল যদি নতুনকৈ সৃষ্টি হয়, আমি প্ৰত্যেক বছৰৰ দৰে যি হাজাৰ হাজাৰ মানুহ খেতি বাৰী ধন সম্পত্তি আদি গৰাখহনীয়াৰ কবলত পৰি ধ্বংস হৈছে, আকৌ নতুনকৈ যদি এই কুঁৱৰীৰ সৃষ্টি হয়, তেতিয়াহ'লে আকৌ নতুনকৈ গৰাখহনীয়াৰ সৃষ্টি হৈ প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লাখ লাখ মাটিৰ ক্ষতিসাধন হ'ব। গতিকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ কৃষক ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ ৰাইজৰ স্বাৰ্থৰ কাৰণে যাতে এই অবৈধ মহল তথা খনন কাৰ্য যাতে বন্ধ কৰে, তাৰ বাবে আমি গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। এতিয়া আমি তেনেকৈ গম নাপাওঁ যে আমি শুনামতে 11 নম্বৰ বুলি আমি গম পাইছোঁ, কিন্তু আমি কোনো ধৰণৰ তেনেকুৱা নিৰ্দেশ আমি দেখা পোৱা নাই এতিয়ালৈকে। গতিকে যিয়েই নহওক, আমি এই যিটো 7 নম্বৰৰ ওপৰত নতুনকৈ হ'বলগীয়া মহল আমি কোনোপধ্যেই আমি ৰাইজে হ'বলৈ নিদিওঁ। যদি আজিৰ পিছত যদি আকৌ এই জেগাত যদি নতুনকৈ খনন কাৰ্য বা অবৈধ মহল যদি কোনোবাই কৰিব বিচাৰে, তেতিয়াহ'লে আজিৰ পৰা আমাৰ এই কৃষক ৰাইজে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে আমি বিভিন্ন স্থানত প্ৰতিবাদ কৰাৰ কাৰণে আমি বাধ্য হ'ব। হোৱাৰ লগে লগে আমাৰ খেতিয়ক ৰাইজৰ কাৰণে পানী উঠোৱাৰ কাৰণে খুবেই অসুবিধা হ'ব। ইয়াতে চৰকাৰীভাৱে জলসিঞ্চনৰ ব্যৱস্থা নাই। তো সেইকাৰণে আমি সৰ্বসাধাৰণ ৰাইজে শিল বালি জাবৰা দি কেনেলবিলাকত পানী উঠাই লৈ যোৱাৰ কাৰণে আমি ব্যৱস্থা কৰোঁ। তো যিখিনি আমাৰ মুখানি আছে পানী উঠোৱাৰ যিখিনি ব্যৱস্থা, সেইখিনিৰ দক্ষিণ চাইডে যেতিয়া মহল হ'ব, কুঁৱৰী হ'ব, তেতিয়া আমি সেই মুখানিখিনিক আমি থিতাপি ৰাখিব নোৱাৰিম। বান আহিলে গৰাখহনীয়া হৈ লৈ যাব। তো সেইটোৰ কাৰণে আমি বিশেষকৈ কৃষক ৰাইজে আজি এই মহল হোৱাৰ ক্ষেত্ৰত আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। তো 7 নম্বৰ মহললৈকে আছে, হস্তিনাপুৰলৈকে যিটো মহল হৈছে, তাৰ পৰা উত্তৰে যাতে নতুনকৈ মহল নহয়, সেইটো বিভাগীয় কৰ্তৃপক্ষ তথা বৰ্তমানৰ চৰকাৰৰ যিখিনি বিষয়ববীয়া আছে তেখেতসকলক আমি টানি অনুৰোধ জনাইছোঁ যাতে খেতি কৰি খাটি খোৱা সাধাৰণ ৰাইজৰ পেটত লাত মাৰি তেখেতসকলৰ নিজৰ সুবিধা যাতে লাভান্বিত নকৰে, ৰাইজৰ ক্ষেত্ৰত তেখেতসকলে সদায় ৰাইজৰ হকে আগবাঢ়ি আহে, সেইখিনি অনুৰোধ ৰাখিছোঁ। তো ইয়াৰ পিছত আমি এইখিনি যদি নহয়, তেতিয়াহ'লে আমি সৰ্বসাধাৰণ ৰাইজে যুদ্ধংদেহী ৰূপত আমি আগবাঢ়ি আহিবলৈ বাধ্য হ'ম। আমাক কৃষক ৰাইজক ধৰি ৰাখিব তেখেতসকলে পাৰে নোৱাৰে, তেখেতসকলৰ ওপৰত আমি এৰি দিছোঁ। বৰনদী গৈবাৰী বুলি কয় এই স্থানটোত হস্তিনাপুৰলৈকে অলৰেডি 7 নম্বৰ মহল আছে। 7 নম্বৰ মহলৰ পৰা উত্তৰে যাতে আপ টু ভূটান বৰ্ডাৰলৈকে অদূৰ ভৱিষ্যতলৈকে যাতে মহল নহয়, তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ কৰিবলগীয়া হৈছে। আজি আমি এই স্থানত আমি জমগোট হ'বলগীয়া হৈছে, গোট খাবলগীয়া হৈছে। প্ৰায়
15-20 বিঘা মাটিক লৈ পেলাই তেখেতসকলে ইয়াতে মহল চলাবৰ কাৰণে যোজা চলোৱা বুলি আমি গম পাইছোঁ।